নমস্কাৰ দোস্ত বৰ্তমান যুগত সকলোকে লাগে এটা চৰকাৰী চাকৰি আৰু এই চৰকাৰী চাকৰিটো পাবলৈ হ'লে প্ৰথমতে আমি ইণ্টাৰভিউ দিব লাগিব এক্সাম দিব লাগিব সকলোবিলাক প্ৰচেছ কৰিব লাগিব কিন্তু চৰকাৰে এটা নতুন স্কিম লৈছে মানে নতুন সিস্টেম এটা লৈছে যেটো নেকি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি আৰু নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ আন্ডাৰত আপুনি এবাৰ এক্সাম দিলে আপুনি বাৰ এক্সাম দিব নালাগে সকলোবিলাক আপুনি এবাৰতে মানে হৈ যাব আৰু কি হয় আপোনাৰ নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি সকলোখিনি কথা যে আপোনাৰ লগত আলোচনা কৰিম আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ চাওক মই বহুত আগতে বিজ্ঞাপন দেখি বহুত ফৰ্ম ফিল আপ কৰিলোঁ আৰু সেনেদৰে এক্সামো দিলোঁ বাৰ এক্সাম দিওঁ বাৰ পইচা খৰচ কৰি মানে বাৰ ফিল আপ কৰিব লাগে ফৰ্ম ফিল আপ কৰোঁতে আপুনিতো জানে বৰ্তমান ফিজ দিব লাগে আৰু ফিজবিলাক দিলে মানে এক্সাম দিব পাৰি বা সিহঁতৰ প্ৰচেছটো আগুৱাই যাব পাৰি আৰু এনেদৰে চৰকাৰে কি কৰিলে নতুন এটা ছিষ্টেম আহিলে বাৰ মানে আপুনি এক্সাম দিব নালাগে আপুনি এটা বৰ্তমান আপুনি চৰকাৰে এটা তিনিটা ডিপাৰ্টমেণ্ট লৈছে এনে আপোনাৰ ৰেলৱে এটা ডিপাৰ্টমেণ্ট আপোনাৰ বেংকিং আৰু SSC এই তিনিটাত আপুনি যদি এইবাৰ মানে চাকৰি কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এবাৰ এক্সাম দিলে হ'ব আৰু এই পিছত 8 কৰি থাকিব এনেকুৱা নহয় যে এই তিনিটাই থাকিব বৰ্তমানে তিনিটাই দি আৰম্ভ কৰিছে পিছত এই বাকী যিবিলাক আছে সকলোবিলাক এড হৈ থাকিব আৰু যিটো নাম দিছে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি আৰু নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ আণ্ডাৰত মানে আপুনি এবাৰ এক্সাম দিব লাগিব আপুনি গমে পাব টেটৰ যেনে মাষ্টৰ বা মাষ্টৰ আজি হ'ব লাগিলে টেট এক্সাম দিব লাগে আপুনি তাৰ চাকৰিৰ কাৰণে মানে কোৱালিফাই হ'ব লাগিলেও এবাৰ আপুনি তাত এক্সাম দিব লাগিব মানে কোৱালিফাই হোৱাৰ পিছত আপুনি বাৰ মানে এক্সাম দি থাকিব নালাগে আপুনি ধৰক আপুনি ৰেলৱেত কিবা ভেকেঞ্চি ওলালে আপুনি তাত বাৰ মানে এক্সাম দিব নালাগে এক্সামত বহিব নালাগে ফাৰ্ষ্ট টেষ্টটো যিটো এক্সাম হয় আপোনাৰ সেইটো দিব নালাগে মানে সেইটোত আপুনি পাছ কৰি যাব যিটো নেক্সট সিহঁতৰ পিছত যিবিলাক আপোনাৰ সিহঁতে ল'ব বা সেইবিলাক এক্সাম দিব লাগিব এনেকুৱা নহয় আপুনি বাকীও দিব নালাগে প্ৰথম যিটো এক্সাম হয় বা যিটো কোৱালিফাইৰ কাৰণে এক্সাম হয় সকলোবিলাকৰ মানে আপোনাৰ এটা বস্তু ভাল হ'ব বাৰ আপুনি ফৰ্ম ফিল আপ কৰিব নালাগে মানে বাৰ পইচা দিব লাগে ফিজ দিব লাগে এনেকুৱা ধৰণৰ বহুত কিবা কিনি আহে আৰু সেইবিলাক আপুনি কৰিব নালাগে বাৰ আপুনি মানে এবাৰতে এক্সাম ল'ব সিহঁতে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ আণ্ডাৰত আপুনি একবাৰতে এক্সাম ল'ব আৰু এক্সামটো লোৱাৰ পিছত মানে আপুনি বাৰ যেতিয়া এডভাৰ্টাইজ চলাব তেতিয়া আপুনি এপ্লাই কৰি মাত্ৰ ধুনীয়াকৈ আপুনি চাকৰিৰ কাৰণে আগুৱাই যাব পাৰিব মানে চাকৰি লোৱাত বহুতখিনি সুবিধা হ'ব কিয় আপুনি বাৰ এক্সাম দিব নালাগে বা বাৰ একো কৰিব আৰু ইয়াৰ ভেলিডিটি 3 বছৰলৈকে থাকিব ধৰক আপুনি মানে পৰীক্ষা দিলে পৰীক্ষা দিয়াৰ পিছত আপুনি 3 বছৰলৈকে আৰু পৰীক্ষা দিব নালাগে সেইখনে দি মানে আপুনি বা চাৰ্টিফিকেট দিলে নে কি নম্বৰ দি আপোনাক মুঠতে কিবা ডাটাটো থাকিব আৰু এই এক্সামটো আপোনাৰ অনলাইনত হ'ব অনলাইনত আপোনাৰ এক্সামটো হ'ব আৰু এইটো 3 বছৰলৈকে ভেলিডিটি থাকিব মানে এই এবাৰ যদি আপুনি কোৱালিফাই হৈ যায় তাত তেতিয়ালৈকে আপুনি 3 বছৰলৈকে মানে ভেলিডিটি থাকিব 3 বছৰৰ ভিতৰত আপুনি যিকোনো চাকৰি এনেকুৱা মানে এপ্লাই কৰি থাকিব পাৰিব বৰ্তমান তিনিটা দিছে পিছলৈকে মানে এড কৰিম বুলি কৈছে চৰকাৰে এনেকুৱা নহয় যে এড নকৰিব বাকী ডিপাৰ্টমেণ্ট বাকী যিবিলাক আছে সেইবিলাকো এড কৰি থাকিব লাহে বৰ্তমান এই তিনিটা বৰ্তমান এড কৰিব আপুনি এই তিনিটাৰ ভিতৰত যদি যিকোনো এটা চাকৰিত বৰ্তমান এপ্লাই কৰে এইটো কিন্তু এতিয়া আৰম্ভ হোৱা নাই 2021 চনৰ পৰা আৰম্ভ হ'ব মানে নতুন বছৰত এইটো বস্তু আৰম্ভ কৰিব বৰ্তমান উলিয়ালে সেই চিষ্টেমটো আৰু নতুন বছৰত এই চিষ্টেমটো আৰম্ভ কৰিব কিন্তু এই এক্সামটো পাছ কৰাৰ পিছত আপুনি নাভাবিব আপুনি ষ্টেটৰ কাৰণে যে এপ্লাই কৰিব ষ্টেটৰ কাৰণে এইটো এপ্লাই কৰিব নোৱাৰিব যিবিলাক চেণ্ট্ৰেলৰ জব হয় আপুনি সেইবিলাকতহে এপ্লাই কৰিব পাৰিব মানে নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সিৰ আণ্ডাৰত আপুনি যিবিলাক চেণ্ট্ৰেলৰ জব মানে যিকেইটা আপোনাক ক'লোঁ আপোনাৰ বেংকিং ৰেলৱে বা এইবিলাক SSC সেই তিনিটাত আপুনি প্ৰথমতে পাৰিব মানে চেণ্ট্ৰেলৰ জববিলাকত পাৰিব ষ্টেটৰবিলাকত নোৱাৰে মই ভাবোঁ আৰু যিবিলাক এক্সাম পাতিব এটা মই ভাবোঁ যদি বছৰত যদি সিহঁতে দুবাৰ এক্সাম পাতে তেতিয়াহ'লে ভাল হ'ব কিয়নো এবাৰ যদি এক্সাম পাতে তেতিয়াহ'লে বহুত ল'ৰাই মানে দিব নোৱাৰিব কিয় বহুতৰ প্ৰব্লেম হৈ যায় এক্সামত তেনেকুৱা ধৰণৰ বহুত ল'ৰা থাকে মই ভাবোঁ আৰু বছৰত যদি সিহঁতে দুবাৰকৈ এই এক্সামটো পাতে যেতিয়াহ'লে এই বস্তুটো আৰম্ভ কৰিব দুবাৰকৈ যদি বছৰত এই এক্সামটো পাতে তেতিয়াহ'লে বহুতখিনি ভাল হ'ব বা আপোনাৰ সুবিধা হ'ব বা মোৰো সুবিধা হ'ব সকলোৰে কাৰণে এই বস্তুটো সুবিধা হ'ব কিন্তু এবাৰতে সকলোৱে নিদিব পাৰে পাছ নকৰিব পাৰে যদি দুবাৰকৈ পাতে বা ছমাহৰ মূৰে যদি পাতি থাকে তেতিয়াহ'লে এই এক্সামটো বহুতখিনি ভাল হ'ব আশা কৰিছোঁ আপুনি নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেন্সি কি বস্তু আপুনি বুজি পালে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক বটন এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ ভিডিঅ'টোত এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ।